কবিতাৰ শিৰোনাম পাগল প্ৰেমিক, লিখক তন্ময় কলিতা, আবৃত্তিকাৰ তৃতিময় কলিতা। আজি মেঘি থকা আকাশত ডাৱৰবোৰ খিচৰিত হৈ ৰৈছে, বতৰটো যেন গোমা হৈ আছে। নিশ্চয় আজি তাই নাহে মোৰ অন্তৰৰ লাভ ষ্টৰীৰ ট্ৰেজেডি শুনিবলৈ, মোৰ কলিতাত জ্বলি থকা জুইকুৰা নমাবলৈ। ধেৎ চালা, এয়াই প্ৰেম নেকি? প্ৰেমৰ সঁচা অৰ্থ কি এয়াই নেকি? এই কৰবী, তুমি মোৰ চিগাৰেটৰ ধোঁৱাৰ আৱৰণ নেকি? নে এখন কাছৰ ভগা টুকুৰা? আৰে অ কৰবী, মই কি পেন বা চোলাৰ আৱৰণ আছিলো নেকি? মন যোৱাৰ লগে লগে খুলি পেলালা? নে মই মদৰ পাত্ৰ আছিলো যে খোৱাৰ পিছতেই দলিয়াই পেলালা? ধিক্কাৰ চালা মোৰ প্ৰেম।